নমস্কাৰ, মোৰ নাম শ্ৰীমতী খ্যাতি সোণোৱাল। মই দিল্লীবাদী স্কুলৰ ক্লাছ প্ৰেপটৰী ছাত্ৰী। আবৃত্তি কৰিবলৈ লৈছো কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ ৰচিত কবিতা অকণমানিৰ গান। মা, মই আজি সোণবৰণৰ সপোন দেখিলো। তোৰ আঙুঠিৰ ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলো। মা, মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেচপচীয়া ৰিহা এখন আছিল, তাৰ নিচিনা চৰাই এটাই মোৰ কাষলৈ আহিল। মা, মা, মই তোক বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰ বুলিলে লৰ মাৰি গৈ ফুৰ ফুৰকৈ উৰে। বুইছ মা, তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ বাখৰ আৰু গোটেই গাতে অঁকা বকা সোণৰ ৰূপৰ আখৰ। ধন্যবাদ।